নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কেকৰ এটা ৰেচিপি। চুজিৰ কেক খাবলৈ খুবেই ভাল লাগে। তাৰ কাৰণে লৈছোঁ মই এইখিনি সামগ্ৰী। এইখিনি চুজি 1 কাপ লৈছোঁ, আধা কাপ আটা লৈছোঁ, 1 কাপ চেনি লৈছোঁ, 1 কাপ ৰিফাইন তেল লৈছোঁ আৰু গাখীৰ এগিলাচ লৈছোঁ। গাখীৰখিনি মই প্ৰয়োজন অনুসাৰেহে দিওঁ। আৰু 2টা কণী লৈছোঁ, এচামুচ বেকিং লৈছোঁ আৰু কেইটামান টুটি ফুটি লৈছোঁ। এতিয়া মই এটা মিক্সি জাৰ লৈছোঁ। ইয়াতে মই ৰিফাইন তেল কাপ দি দিছোঁ। এতিয়া মই কণী 2টা ভাঙি দিছোঁ। এতিয়া চেনি কাপ ইয়াতে দি মই মিক্সিত মাৰি ল'ম। মই মিক্সিত মাৰি ল'লোঁ। এতিয়া ইয়াতে মই চুজি কাপ দি দিছোঁ আৰু আটা আধা কাপ দি দিছোঁ। দি গাখীৰ প্ৰয়োজন অনুসাৰে অলপ দি মই আকৌ মিক্সিত মাৰি ল'ম। এয়া মোৰ মিশ্ৰণ তৈয়াৰ হৈ গ'ল। এতিয়া মই এটা বাউলত উলিয়াই লৈছোঁ। এনেকৈ বনাবলৈ খুব সহজ হয় আৰু কম সময়তে পাৰি। চামুচেৰে ফেটি নাথাকিলেও হয়। এতিয়া মই আছামিজ বেকিং পাউডাৰ দি দিছোঁ। দি পেলাই মই এইখিনি মিলাই লওঁ। টুটি ফুটি কেইটামান দি মিলাই লৈছোঁ। এতিয়া মই 15 মিনিটমানৰ কাৰণে ৰাখি দিম। 10 মিনিটৰ পিছত মিশ্ৰণ ৰেডি হৈ গ'ল। এতিয়া মই এটা কুকাৰ লৈছোঁ। মই কুকাৰত অলপ ৰিফাইন তেল দি মিলাই ল'ম। মই বাতি ব্যৱহাৰ নকৰোঁ, বাতি ব্যৱহাৰ নকৰাকৈ বনাম। এতিয়া কুকাৰত আটা অকণ ছটিয়াই মই মিলাই লৈছোঁ। এতিয়া মই মিশ্ৰণটো কুকাৰত ঢালি দিছোঁ। এতিয়া টুটি ফুটিৰে মই আটা অকণ সানি লৈছোঁ। লৈ মিশ্ৰণটো ওপৰতে দি দিম। আটা সানি ল'লে তললৈ ভিতৰলৈ কেকটো সোমাই নাযায়। মই কুকাৰৰ চিলটো খুলি লৈছোঁ আৰু এই গণ্ডালো খুলি লৈছোঁ। এতিয়া মই ঢাকনটো লগাই দিছোঁ। এতিয়া মই গেছটো চিমত দি এডাল ষ্টেণ্ডো মই দি দিছোঁ, কাৰণ মই বাতি দিয়া নাই। যেতিয়া ডাইৰেক্ট কুকাৰটোতে দিছোঁ, সেই অকণমান ষ্টেণ্ডডাল দি ওখকৈ দি দিছোঁ। এতিয়া প্ৰায় 30-40 মিনিটমানৰ কাৰণে উঠাই দিছোঁ। এয়া প্ৰায় 30 মিনিটৰ পিছত মই এবাৰ চেক কৰি চাইছোঁ। চুৰিখনেৰে চেক কৰি চাইছোঁ। এয়া চুৰিত লাগি অহা নাই কোনো মিশ্ৰণ। এয়া মোৰ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিছোঁ। এইটো উলিয়াই দেখুৱাইছোঁ।
এইটো কেকটো হৈ গ'ল। এইটো মই এপিচ কাটি দেখুৱাইছোঁ। পিচ ধুনীয়া চফ্ট হৈছে।